ওয়েলকাম টু সুমিস কিচেন। আজি মই আপোনালোকক এটা নতুন ৰেচিপি বনাই দেখাম। ৰেচিপিটো হৈছে ভেদাইলতাৰ লগত শ'ল মাছৰ আঞ্জা। ভেদাইলতাক এজোপা ঔষধি গছ হিচাপে আমি সকলোৱে চিনি পাওঁ। ইয়াক আমি বিষৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰোঁ আৰু ই বিভিন্ন ধৰণৰ পেটৰ সমস্যাও নিৰ্মূল কৰে। ৰেচিপিটো বনাবলৈ প্ৰথমে আমি শ'ল মাছখিনি ধুই ভালদৰে চাফা কৰি লৈছোঁ। মাছখিনিত ভালদৰে নিমখ হালধি সানি ল'লোঁ। তাৰপিছত আমি ভেদাইলতাখিনি ভালদৰে ধুই চাফা কৰি লৈছোঁ। এতিয়া এইখিনি মিক্সিত পিচি ল'লোঁ। তাৰপিছত আমি দুটা আলু কাটি লৈছোঁ, পিঁয়াজ, আদা নহৰু পেষ্ট, শুকান জলকীয়া আৰু কেঁচা জলকীয়া লৈ লৈছোঁ। আলুখিনি বইল কৰি ল'লোঁ। এতিয়া আমি কেৰাহীখন পাতি তাত অকণমান তেল দি মাছখিনি ফ্ৰাই কৰি লওঁ। তেলখিনি গৰম হোৱাৰ পিছত আমি মাছখিনি দি দিছোঁ। মাছখিনি ভজা হৈ গৈছে আৰু এইখিনি আমি এতিয়া কেৰাহীৰ পৰা উঠাই লওঁ। এতিয়া সেইখিনি তেলতে এটা শুকান জলকীয়া দি দিছোঁ। তাৰপিছত পিঁয়াজ দিছোঁ। এতিয়া আমি কেঁচা জলকীয়াখিনি দি দিছোঁ। তাৰপিছত আদা আৰু নহৰুৰ পেষ্টখিনি দি দিছোঁ। এতিয়া অলপ সময় লৰাই লৈছোঁ। পিঁয়াজখিনি অলপ সময় ভজাৰ পাছত মই ভেদাইলতাৰ ৰসখিনি কেৰাহীত দি দিছোঁ। এতিয়া মই বইল কৰা আলুখিনি হেতাৰে এনেদৰে ভাঙি লৈছোঁ। এতিয়া আলুখিনি ইয়াত এড কৰি দিছোঁ। এতিয়া মাছ কেইপিচ আমি জোলখিনি দি দিছোঁ। অকণমান হালধি দি দিছোঁ। অকণমান নিমখ দি দিছোঁ। নিমখ আপোনালোকে সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। এতিয়া এচামুচ জালুকৰ গুড়ি দিছোঁ। দেখিছে ভালদৰে উতল আহিছে। ঢাকনাখন লগাই দিছোঁ অলপ সিজিবলৈ। জোলখিনি ৰেডি হৈ গৈছে।
লাইক আৰু শ্বেয়াৰ কৰিব।